মোৰ আহি থকা চিৰিয়েল বিৰিনা আপোনালোকে চাবলৈ নাপাহৰিব। টাইমটো আৰু ডেটটো মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। আজিৰ পৰা 4 বছৰ আগত মই সেইটো জেগাত এনি টাইম অকল প্ৰেক্টিছে কৰি আছিলোঁ জিমনাষ্টিকৰ। এনেকৈ খেলি সময় পাৰ কৰিলে কেতিয়াবা নিজৰ শৈশৱকালটোলৈ মনত পৰে। সঁচাকৈ মোৰ শৈশৱকালটো আছিল অতিকৈ বেছি ধেমেলীয়া আৰু অতিকৈ বেছি স্মৰণীয়। আচলতে কেতিয়াবা সময় পালে আপোনালোকক মোৰ শৈশৱৰ কাহিনীবোৰ ক'ম। পিকনিক খাই কেৱল ফূৰ্তি কৰি আহিলে নহ'ব, নিজে খোৱা জেগাখিনি চাফা কৰি আহিব লাগিব। হেল্ল', কি খবৰ সকলোৰে? প্ৰথমতে আপোনালোক সকলোকে পুনৰবাৰ নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি 2024 বৰ্ষৰ প্ৰথমটো দেওবাৰ আৰু প্ৰথমটো দেওবাৰত আমি যিহেতু পিকনিকৰ সময়, পিকনিকৰ ছিজন, পিকনিক চলি আছে চবৰে, আমিও কোনো ব্যক্তিক্ৰম নকৰি আজি আমিও পিকনিকলৈ বুলি আহিলোঁ। একচুৱেলি মই যথেষ্ট ব্যস্ত হৈ আছিলোঁ, ব্যস্ততাৰ মাজতো সিহঁতে জোৰ কৰাৰ কাৰণে আহিলোঁ। আৰু আজি এই ভিডিঅ'টো বনোৱা, পিকনিকলৈ আহি ভিডিঅ'টো বনোৱাৰ কাৰণটো এটাই যে পিকনিকটো এইকাৰণে স্পেচিয়েল হ'বলৈ হয়। এইটো পিকনিক মই এনেই পিকনিক ইমান ভাল নাপাওঁ। পিকনিক বস্তুটো মোৰ কাৰণে ইমান মই কেৰি কৰিব নাজানো পিকনিকটো, গতিকে মই ইমান ভাল নালাগে। কিন্তু আজি মই পিকনিক খাবলৈ এইকাৰণে আহিছোঁ কাৰণ আজি নতুন বছৰত মোৰ আহিবলগীয়া এখন ধাৰাবাহিক, আপোনালোকে গম পাইছিলে আগৰ ভিডিঅ'ত কৈছিলোঁ মই, বিৰিনাখনৰ টিমে পিকনিক খাইছে। গতিকে মই যোৱা প্লেন নাছিল, বেলেগ কামত আছিলোঁ। কিন্তু আমাৰ ডিৰেক্টৰ, এছিষ্টেণ্ট ডিৰেক্টৰ, প্ৰডিউচাৰ সকলোৱে বহুত ফোন কৰি থকাৰ কাৰণে আমি ওলাই আহিলোঁ। আৰু আছে মোৰ মানুহজনীৰ লগত। কৈ দিয়া কিবা এটা। হেপী নিউ ইয়েৰ সবকে, হেপী নিউ ইয়েৰ। এইটো বছৰ যাতে সবৰে ভাল হওক। কথা বেছি ক'ব নাজানে, শিকাই আছোঁ আৰু দেই, লাহে লাহে ক'ব। তো এতিয়া পিকনিকৰ বতৰৰ লগতে কমলাৰ বতৰ। কমলা লোৱা, কমলা খাওঁ। এতিয়া আমি কমলা খাই পিকনিকলৈ যাম। আৰু যিমান যি এনজয় হয়, এই কমলা আচলতে আহি থাকোঁতে ৰাস্তাতে পালোঁ সৰহকৈ, সেইকাৰণে অলপ কমতে পালোঁ আৰু ভাল, বহুত টেষ্টি কমলাটো। কমলাটো সৰু চাইজটো, কিন্তু খাবলৈ খুব ধুনীয়া। সেইকাৰণে কমলা লৈ লৈছোঁ, কমলা খাম পিকনিকত আৰু মানে এনজয় কৰিম। লগতে আপোনালোককো দেখুৱাম কি চলিছে পিকনিকত, পাৰ্টিটোত। একচুৱেলি তেওঁলোকেতো গৈ পালেগৈ কেতিয়াবাই, মই খালি বেছি টাইম দিব নোৱাৰিম যদিও খৰধৰকৈ আহিছোঁ আৰু আকৌ খৰধৰকৈ মই বেক হ'ব লাগিব। তথাপিও যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু মানুহজনী কমলা বাকলি গুচোৱা আৰম্ভ কৰি দিলে আৰু এনেই মই গাড়ী চলাই গৈ আছোঁ। কমলাটো সৰু যদিও বাকলিটো বহুত পাতলা হয়। আৰু এনেই আমাৰ নৰ্মেলিটো বাহিৰৰ কমলাটো পায়, কিন্তু এই লোকেল কমলাটো খুব কম পোৱা যায়। সেইকাৰণে মই লোকেল কমলা পাই একদম লৈ লৈছোঁ আৰু এক ফুট খুৱাই দিছে। ৱাও, সঁচাকৈ বহুত বেছি টেষ্টি হয়, বঢ়িয়া। মই মানে যিকোনো বস্তু কিনিলে কিবা এটা লগাই দিয়ক হ'ব বুলি কমেই। আৰু এই 2 ডজন কমলাৰ মাজত এইটো লগাই বুলি কৈছোঁ, তাক লগাই দিয়া কমলা, কিন্তু খাবলৈ কমলা সঁচাই বহুত টেষ্টি। গতিকে পিকনিকৰ বতৰৰ লগতে এতিয়া কমলা খোৱাৰো বতৰ। কমলা খাব লাগে, কমলা খুব ভাল স্বাস্থ্যৰ কাৰণে, হেল্ডি হয়। গতিকে আপোনালোকেও কমলা খোৱা অভ্যাস কৰক, আপোনাৰ ল'ৰা ছোৱালীকেইটাকো কমলা খুৱাবলৈ শিকাওক, কমলা খাবলৈ শিকাওক। আৰু আমি আহি পালোহি এইখিনি ছেক্টৰ 3, আৰু আমি গৈ আছোঁ, ক'লৈ গৈ আছোঁ এইটো ক'ম আপোনালোকক। কিন্তু প্ৰথমতে ছেক্টৰ 3 আচলতে এই পৰিৱেশটো মোৰ খুব ভাল লাগে। এই ট্ৰেফিক লাইনটো পাৰ হৈ আমি যিখিনি পাম, এই এখন ৰেলৱে ফ্লাইঅভাৰ আছে। আপোনালোকে মন কৰিছেনে? মই আহিলে প্ৰায় মন কৰোঁ। এইখিনি জেগা খুবেই বেছি ভাল, খুবেই বেছি মানে মনোমোহা হৈ তোলে আচলতে। এইফালে পাহাৰখন ৰাইট চাইডে আৰু লেফ্ট চিধা ৰাস্তাটো চাওকচোন এবাৰ, মোৰ খুবেই প্ৰিয়। সেইকাৰণে ভাবিলোঁ ময়ো আপোনালোকক ভিডিঅ'টোৰ থ্ৰুৱেদি মানে দেখাওঁ জেগাখিনি। এনেই আহিলে মানে ঘপককৈ চকুত নপৰে, কিন্তু আপুনি এবাৰ কোৱাৰ পাছত চাবচোন, নিজে এবাৰ মন কৰিব, সঁচাকৈ বহুত ধুনীয়া লাগে জেগাখিনি। আৰু তাৰপাছত এইটো আমি আহি পালোঁ নুনমাটি ৰিফাইনাৰী, এখন মেইন গেট। ৰিফাইনাৰী মেইন গেটখন খুব ধুনীয়াকৈ সজাই ৰাখিছে, মানে সঁচাকৈ এটা মানে এৰিষ্টকেট এখন গেট। সঁচাকৈ খুব ভাল লাগে এইটো পৰিৱেশ। আৰু আহি পাই গ'লোঁ মই এয়া ছেক্টৰ 1। এতিয়া আমি আহি পিকনিক স্পট পাম আৰু বেছি দূৰ নাই। আৰু এইখিনি জেগা আচলতে মোৰ খুবেই চিনাকি জেগা। এইখিনি জেগাত এটা সময়ত বহুত প্ৰেক্টিচ কৰিবলৈ আহিছিলোঁ। তেতিয়া এইবোৰ ৰাস্তা বনাই নাছিল, বহুত বেয়া হৈছিল ৰাস্তা। তথাপিও মই যেতিয়া জিমনাষ্টিক প্ৰেক্টিচ কৰিছিলোঁ তেতিয়া এইবোৰ প্ৰেক্টিচ কৰিব আহিছিলোঁ। বাৰু যে কি নহওক, আজি জানুৱাৰী মাহৰ ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দেওবাৰ।
আৰু মই এইখিনিতে এটা কথা মনলৈ আহিলে আচলতে মই আজি ফেচবুকত চাই থাকোঁতে চোনচালি পিকনিক স্পট এইফালে শিৱ মন্দিৰ ঘৰ সোমাব লাগিব ৰ'ব দেই 1 মিনিট কৈ আছোঁ অ' বাইদেউ চোনচালি পিকনিক স্পটলৈ এইফালে যায় ন পিকনিক স্পটটো একচুৱেলি মই আগতে অহা নাছিলোঁ যে সেইকাৰণে পাহৰি গৈছিলোঁ বাৰু যে কি নহওক তেওঁ খুব ধুনীয়া এটা স্পীচ দিছিল যে অসম মানে মোৰ আমাৰ ল'ৰা ছোৱালীয়ে ইংৰাজী ক'ব পাৰে বুলি যে গৌৰৱ চিধানে শিৱ মন্দিৰ পথ মোৰ ল'ৰাই পিকনিক মানে ইংৰাজী ক'ব পাৰে বুলি গৌৰৱ কৰোঁ লগতে সেইটো গৌৰৱ কৰিব লাগে লগতে অসমীয়াও যে ক'বলৈ শিকাবলৈ চেষ্টা কৰিব লাগে এতিয়া আমি যেনেকৈ ইংৰাজী নৱবৰ্ষটো মানিবলৈ আহিছোঁ বা মই জেনেৰেলি নামানো কিন্তু মানিবলৈ আহিছোঁ বা যিয়ে নহওক আমি পৰিৱেশ আৰু পৰিস্থিতিৰ লগত খাপ খাই যাব লাগিব আৰু তাৰ লগে লগে আচলতে আমি বহাগৰ বিহুটো আমাৰ আহি থকা ভোগালী বিহুটো আমি সেই সমান উদ্যমেৰে যাতে পালন কৰিব পাৰোঁ সেইটো চাব লাগে মই গাঁৱত যেতিয়া আমি আছিলোঁ সৰুতে তেতিয়া আমি মাঘৰ বিহু বুলি ক'লে এমাহৰ আগৰ পৰাই মেজি খৰি উলিয়াওঁ ভেলাঘৰ বনাওঁ কিবা কৰোঁ এইবোৰ আছিল আজিকালি ল'ৰা ছোৱালীবোৰ সেইবোৰ নাইকিয়া হৈ গৈছে মই সেইটোৱে ক'ব বিচাৰিছোঁ আচলতে আপোনালোকে ভাবি চাব কেনে কথাষাৰ সঁচা নে মিছা যদি হয় আপোনালোকেও নিজে কমেণ্ট কৰি জনালে মোৰ ভাল লাগিব আৰু এতিয়া আহি পাই গ'লোঁ পিকনিক স্পট ৱাও সঁচাকৈ বহুত বেছি ধুনীয়া অসমখন কিন্তু সঁচাকৈ বহুত বেছি ধুনীয়া সেইটো মানিব লাগিব অসমৰ তুলনা আচলতে কোনো কাৰোৰ লগত নহয় চাওকচোন কি ইফালে নদীখন শেষ হৈ ইফালে পাহাৰটো জিলিকি আছে এইটো শুকান চাপৰি এটা আচলতে নদীৰ বালিৰ চৰ এটাই ইমান ধুনীয়া লাগে তো বাকীবোৰ বস্তু কিমান ধুনীয়া লাগিব পাৰে ভাবকচোন বাৰু যে কি নহওক মই প্ৰথমবাৰ পিকনিক খাবৰ কাৰণে আহিছোঁ এইটো জেগাত আৰু সকলো মানুহবোৰ দেখিছোঁ ভালেই লাগিছে চবেই একদম পূৰা এনজয় কৰি আছে মানুহ চাৰিওফালে কেৱল মানুহ আৰু মানুহ সঁচাকৈ চব মানুহে বহুত বেছি এনজয় কৰে পিকনিকটো সকলোৰে আচলতে পিকনিকটো প্ৰিয় নতুন বছৰ বুলি সকলোৱে ভালকৈ এসাঁজ খাই আনন্দৰে পাৰ কৰিব বিচাৰে সেইটো সঁচাকৈ ভাল লাগে আৰু সদায় এনেকৈ থাকক আমি সেইটোৱে কামনা কৰোঁ আৰু সকলোৰে মাজত বিচাৰি আহি আমি ওলালোহি আমাৰ মানুহখিনি পিকনিক স্পটটো আৰু খুব ধুনীয়া লোকেশ্যনটো লৈছে কাৰণ পানী ওচৰতে পাই আছোঁ আৰু এইখিনি জেগাত মোৰ এটা কথা মনত পৰিলে আগতে মানে 2017 এইকেইটা বছৰত মই এনি টাইম ইয়াতে থাকোঁ জিমনাষ্টিক প্ৰেক্টিছ কৰি থাকোঁ তেতিয়া এনেকৈ জিমনাষ্টিক মাৰিব পৰা হৈছিলোঁ এতিয়া বহুত দিন ৱৰ্কআউট কৰা নাই বা প্ৰেক্টিছ কৰা নাই কিন্তু এতিয়াও পাৰিম সেইটো মোৰ বিশ্বাস আছে তেতিয়া মানুহে পিকনিক খাই থাকে আমি জিমনাষ্টিক প্ৰেক্টিছ কৰি থাকোঁ আৰু ইফালে আমাৰ চালাড বনাইছে আমাৰ কেমেৰা পাৰ্চন আৰু দাদাহঁত আহিছে সকলোবোৰক বহুত দিনৰ পাছত লগ পাইছোঁ নতুন বছৰৰ পাছত আচলতে মই লগ পোৱা নাই যিহেতু মোৰ শ্বুটিং হোৱা নাই এখন চিৰিয়েলত আমাৰ ৰাজীৱ দাই ভাত বনোৱাত লাগিছে ভাত বনাইছে মাছ মাংস বাকীবোৰ হৈ গৈছে বোলে আজি গাহৰি আছে গাহৰি খাম গাহৰি হৈ গৈছে আৰু মনমত দা এইফালে একদম পূৰা বেঙেনা পিটিকা বনাইছে মনমত দা হ'ল আমাৰ বিৰিণা চিৰিয়েলৰ প্ৰডিউচাৰ আচলতে আৰু এইফালে বেঙেনা ফ্ৰাই ভাজি আছে আচলতে আৰু মই ইয়াৰ মাজতে এটা কথা ক'ব বিচাৰিছোঁ আচলতে আমাৰ যিসকল পিকনিক খাবলৈ আহে সেইসকলৰ প্ৰতি মোৰ এটা অনুৰোধ এই জেগাবোৰ দেখিছেনে আপোনালোকে মন কৰিছেনে খাইছে আৰু পাতবোৰ ইয়াতে পেলাই থৈ গুচি গৈছে আপোনালোকক অনুৰোধ কৰিছোঁ হাতযোৰ কৰি অনুৰোধ কৰিছোঁ প্লিজ আপোনালোকে পিকনিক খাবলৈ আহি যাতে আপোনালোকে নিজে খোৱা জেগাখিনি অকণমান যিখিনি ডিছ পাত থাকে সেইখিনি জ্বলাই থৈ শেষত অকণমান সময়লৈ জ্বলাই থৈ যায় নহ'লে আমাৰ এই পৰিৱেশটো নাথাকিব কেতিয়াও আৰু সেই বেয়া পৰিৱেশৰ মাজতে এটা ভাল পৰিৱেশ আপোনালোকক দেখাইছোঁ শ্বুটিঙত যিসকল বহুত ডাঙৰ মানুহ থাকে বহুত কোনোবা থাকে সকলোৱে ডাঙৰবোৰক সন্মান কৰি সৰুবোৰে মনে এনেকৈ ভিতৰত সোমাই পেক মৰা আচলতে মজাটোৱে বেলেগ যিহেতু মই পেক নাখাওঁ তথাপিও দেখাইছোঁ মজাটো গম পাইছোঁ আৰু এইফালে মাছৰ আঞ্জা মাছ হৈ গৈছে মাছৰ টেঙা এইটো ৰৌ বৰালি মাছৰ টেঙা আৰু মই এইবাৰ প্ৰথম খাম ৰৌ বৰালি মাছৰ লগত মাছৰ ঔটেঙাৰ লগত আকৌ নেমু টেঙাও দি দিছে গোটাকৈ আৰু বাকী সেইফালে আমাৰ আলু পোৰা হৈ আছে আলু পুৰিছে আলু পোৰা কৰি পিটিকা কৰিব মানে চবেই নিজৰ আইটেমছবোৰ বনাই আছে আৰু এইফালে আমাৰ লেডিসকলে আড্ডা দিয়াত ব্যস্ত হৈছে এইফালে সকলোকে চিনি পাইছে আমাৰ মীনা বা মিতালী বা বাকী টিকলি মাইনাকেইজনী মই চিনি পোৱা নাই ভালকৈ যিহেতু মই আগতে লগ পোৱা নাই আৰু ইয়াৰ মাজতে মোক গাহৰি অকণমান টেষ্ট কৰিব দিলে গাহৰিখন টেষ্ট কৰিলোঁ কাৰণ চবেই গম পায় মোৰ গাহৰি বহুত প্ৰিয় আৰু গাহৰিটো সঁচাকৈ বহুত ধুনীয়া হৈছে গাহৰি অকণমান খাই লৈ এই পোৱালিকেইটাক দেখা পালোঁ এই পোৱালিটো যে দেখিছে এই পোৱালিটো মোৰ
বাল্যকালটো কৰিছে মানে বীৰিনাখনত মোৰ সৰু কালটো কৰিছে আৰু সিহঁতৰ লগত মোৰো অকণমান খেলি মোৰ শৈশৱলৈ ঘূৰি যাবলৈ মন গ'ল ময়ো খেলাত লাগি গ'লোঁ সিহঁতৰ লগত অকণমান পোৱালিটোৰ লগত সঁচাকৈ খুব এটা বহুত সময় যদিও মই থাকিব নাপালোঁ খুব কম সময়ত বহুত বেছি এনজয় কৰি আহিলোঁ ভাল লাগিলে ৰিফ্ৰেছ হ'লোঁ এইকেইদিন হোমষ্টে শ্বুটিং সকলোবোৰৰ পৰা ব্যস্ত হৈ থকাৰ মাজত আজি সময় উলিয়াই গ'লোঁ খুবেই বেছি ভাল লাগিল আৰু আপোনালোকক অতি সুখেৰে জনাব মই বিচাৰোঁ যে মোৰ আৰু এখন ধাৰাবাহিক অতি সোনকালে আহি আছে সেইখনৰ বিষয়ে জনাম কিন্তু আগতে আপোনালোকক মই বীৰিনাৰ বিষয়ে জনাইছোঁ কাৰণ আজি বীৰিনাৰ পিকনিক আৰু বীৰিনা অতি সোনকালে আপোনালোকৰ মাজলৈ আহিব গতিকে বীৰিনা আপোনালোকে চাব বুলি আশা থাকিল আপোনালোকৰ পৰা আশীৰ্বাদ আৰু সেৱা বিচাৰিছোঁ যাতে চিৰিয়েলখন ভালকৈ পাৰ হৈ যায় আৰু আগৰকেইটা চৰিত্ৰ মোৰ যেনেকৈ আপোনালোকে আদৰি লৈছিলে এইটো চৰিত্ৰ মোক যেন তেনেকৈ আদৰি লয় বুলি মই আশা থাকিল আৰু এইটো খুব ব্যক্তিক্ৰম চৰিত্ৰ মোৰ খুবেই বেছি ভাল লাগিছে কৰি আৰু আপোনালোকে চাই ভাল পাব বুলি মোৰ বিশ্বাস আৰু এনেকৈয়ে পোৱালিকেইটাৰ লগত খেল ধেমালি কৰি আমাৰ সামৰণি মাৰিব হ'ব কাৰণ মই অলপ পাছত যাবগৈ লাগিব যিহেতু মোৰ সমষ্টিত মানুহ আছে গতিকে বেছি দেৰি নকৰোঁ এতিয়া খানা যদি হয় সোনকালে খানাটো খাই মই যাওঁ আৰু এইফালে খানা খোৱাৰ আগতে আকৌ এবাৰ গাহৰি অকণমান দিলে এবাৰ মানুহজনীক দিলে খাবৰ কাৰণে তাইৰ পৰা ময়ো অকণমান খাম যিহেতু গাহৰি মই খুবেই বেছি ভাল পাওঁ আৰু এইটো সঁচাকৈ বঢ়িয়া হৈছে মানে গাহৰিটো খুব ধুনীয়া লাগিছে খাই বাৰু যে কি নহওক এতিয়া আমি ভাতৰ পাতত বহোঁ সকলোবোৰ একেলগে বহি খোৱা আচলতে মজাটো বেলেগ পিকনিক আচলতে সেইটোৱেই বেলেগ একো নাই সকলো একেলগে এসাঁজ ফূৰ্তিৰে খোৱাটোৱে হ'ল পিকনিক আৰু আমাৰ ৰাজীৱ দা বিলনীয়া চিকেন দি আছে এইফালে বাইদেৱে নেমু আৰু জলকীয়া লৈ আছে মোৰ ফেভৰেট দুটাই বস্তু এতিয়া মজাকৈ খাই লওঁ আহি গ'লোঁ পিকনিকটো আচলতে আমি অলপ সোনকালে সামৰিলোঁ বাকী ৰাইজে এনজয় কৰিবলৈ আছেই কিন্তু মই যিহেতু কাম থকাৰ কাৰণে সোনকালে গুচি আহিবলগীয়া হ'ল সোনকালে গুচি আহিলোঁ আমিও এনজয় কৰি আহিছোঁ আৰু এটা বস্তু বিশেষ সেই নেমুকেইটা দেখিছেনে নেমুকেইটা মই পিকনিকৰ পৰা মনে মনে লৈ আহিছোঁ বহুত যে বস্তু থাকি যায় যে তাৰ এটা নেমু দুটা মই লৈ গুচি আহিছোঁ বাৰু যে কি নহওক সকলোকে ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ পুনৰবাৰ আপোনালোকক নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু লগতে মোৰ আহি থকা চিৰিয়েল বীৰিনা আপোনালোকে চাবলৈ নাপাহৰিব টাইমটো আৰু ডেটটো মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম আৰু আপোনালোক সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকে মোৰ আগৰ কেইখন চিৰিয়েল যেনেকৈ আদৰি লৈছিলে আগৰকেইটা চৰিত্ৰ যেনেকৈ আদৰি লৈছিলে এইটো চৰিত্ৰ মোৰ তেনেকৈ আদৰি ল'ব বুলি আশা কৰিছোঁ আপোনালোকৰ ওচৰত সেৱা জনাইছোঁ প্ৰাৰ্থনা জনাইছোঁ আশীৰ্বাদ কৰিব যাতে এইখন চিৰিয়েলো খুব ভাল হয় সকলোৰে পৰা মই চাই কমেণ্ট কৰিব যদি কিবা বেয়া হৈছে কেনেকৈ কৰিলে ভাল হ'ব সেইখিনিও মই আপোনালোকৰ পৰা বিচাৰিছোঁ গতিকে সকলোকে পুনৰবাৰ সেৱা জনাই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এতিয়াও যদি আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ